नमस्कार मरমৰ ছাত্ৰ ছাত্ৰী শ্ৰদ্ধাৰ অভিভাৱক তথা মাতৃমণ্ডলী আজি দুটামান বিষয় লৈ আপোনালোকৰ সন্মুখত এই ভিডিঅ' যোগে মই আহিব লগা হৈছে অত্যন্ত জৰুৰী বিষয় আমি সকলোৱে জানো বা ইতিমধ্যে আমি কেইবাদিন ধৰি পেপাৰে পত্ৰে টিভি যোগে আমি পাই আছোঁ যে আমাৰ নিকেতন পৰিয়ালৰ কণমানি ছাত্ৰী দীপশিখা শইকীয়া গোগামুখ নিকেতনৰ ছাত্ৰী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত আছিলে ঘৰত কোনো নথকাৰ সুযোগ লৈ কেইগৰাকীমান দুষ্কৃতিকাৰীয়ে ছাত্ৰীগৰাকীক দলবদ্ধ ধৰ্ষণৰ লগতে ডিঙি চেপি হত্যা কৰি এক ফাঁচী দিয়াৰ সৃষ্টি কৰে পৰিৱেশ সৃষ্টি কৰে অত্যন্ত দুখ লগা তথা বৰ পেথেটিক ঘটনা দুৰ্ঘটনা অতি কম বয়সতে ছাত্ৰীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল কিন্তু এই যি দুষ্কৃতিকাৰীয়ে দৃষ্টান্তমূলক শাস্তি পাওক তাৰ উদ্দেশ্যে আমি এই ভিডিঅ'টো আমাৰ অভিভাৱকসকললৈ প্ৰেৰণ কৰাৰ অৰ্থে এই ভিডিঅ'টো বনাইছোঁ লগতে কণমানি ছাত্ৰীগৰাকীৰ আত্মাৰ সদ্গতিৰ কাৰণে চিৰশান্তিৰ কাৰণে প্ৰতিগৰাকী অভিভাৱক তথা ছাত্ৰ ছাত্ৰীয়ে আজি গধূলি যাতে নিজ পদূলিমুখত এগছি বন্তি প্ৰজ্বলন কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ নিকেতনৰ ফালৰ পৰা দ্বিতীয় বিষয় আজি কিছুদিন ধৰি আমাৰ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা অনুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি পৰিষদ এই পৰিষদত নাম পঞ্জীয়ন চলি আছে ইতিমধ্যে অসমৰ বাহিৰে অন্যান্য ৰাজ্যৰ যি পঞ্জীয়ন কাৰ্য বহু পৰিমাণে আগবাঢ়ি গৈছে কিন্তু সেই ক্ষেত্ৰত আমি অসম বহু পিছ পৰি আছোঁ গতিকে এই ভিডিঅ' যোগে আমাৰ নিকেতনৰ যিখিনি অভিভাৱক আছে এই অভিভাৱকসকলক তেওঁলোকৰ ঘৰত থকা যিসকল প্ৰাক্তন ছাত্ৰ অৰ্থাৎ যিসকলে আমাৰ নিকেতনত ইতিমধ্যে অধ্যয়ন কৰি গৈছে সেইসকলক যাতে আমাৰ লগত যোগাযোগ কৰি নিজৰ নামটো পঞ্জীয়ন কৰিব পাৰে তাৰ বাবে আমাৰ লগত যোগাযোগ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু তৃতীয়টো বিষয়লৈ আহিছোঁ আমি সকলোৱে জানো যোৱা বছৰ কৰোণাই আমাৰ সকলোৰে কঁকাল ভাগি থৈ গ'ল ইতিমধ্যে কৰোণাৰ দ্বিতীয় ঢৌৱে আমাক সকলোকে সামগ্ৰিকভাৱে আক্ৰমণ কৰিছেহি এই পৰিৱেশত আমি ভয় হোৱাৰ পৰিৱৰ্তে সজাগ তথা সচেতনতাইহে আমাক উদ্ধাৰ কৰিব পাৰিব গতিকে সকলো অভিভাৱকে ভয়ৰ সলনি সজাগ হ'বলৈ আমি অনুৰোধ জনাইছোঁ লগতে এই পৰিৱেশৰ মাজতো যিটো সময় কাৰোৰ কাৰণে ৰৈ নাথাকে নিকেতনৰ পাঠদানসমূহ অনলাইন যোগে অৰ্থাৎ ভিডিঅ' অডিঅ' তথা অন্যান্য উপায়ে আমি পাঠদানখিনি আগবঢ়াই আছোঁ আমাৰ দৰে অসমৰ বিভিন্ন নিকেতনৰ পাঠদানসমূহ আগবঢ়াই আছে গতিকে অভিভাৱকসকললৈ অনুৰোধ যাতে তেওঁলোকে ছাত্ৰ ছাত্ৰীক এই পাঠদানসমূহ পোৱাৰ ব্যৱস্থা কৰিব পাৰে কিয়নো এই চলিত মে' মাহৰ শেষৰ ফালে আমাৰ প্ৰথম বোৰ্ড পৰীক্ষা অনুষ্ঠিত হ'ব আমি ক'ব নোৱাৰোঁ যদি পৰিৱেশ এনেকুৱাই থাকে হয়তো আমাৰ অনলাইন যোগে এই পাঠদান পৰীক্ষা অনুষ্ঠিত হ'ব যদি পৰিৱেশে অনুমতি দিয়ে হয়তো অফলাইনত হ'ব পাৰে গতিকে পৰীক্ষা যিহেতু হ'ব তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে পাঠসমূহ জানিব লাগিব গতিকে অভিভাৱকসকললৈ অনুৰোধ যাতে নিকেতনৰ এই যি প্ৰচেষ্টা অনলাইন পাঠদানৰ যি প্ৰচেষ্টা তাত যাতে তেওঁলোক সহায় সাৰথি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ আমি ইতিমধ্যে প্ৰকাশ কৰিছোঁ যে আমাৰ একাংশ অভিভাৱকে বিভিন্ন অসুবিধাৰ হেতু এতিয়ালৈকে নামভৰ্তিকৰণ কৰিব পৰা নাই আমি তেখেতসকললৈ আহ্বান জনাইছোঁ তেওঁলোকে সুবিধামতে নিকেতনত নামভৰ্তি কৰিব কিন্তু ছাত্ৰ ছাত্ৰীসকলে যাতে পাঠ গ্ৰহণ কৰিব পাৰে আমি আগবঢ়াই থকা পাঠ যাতে গ্ৰহণ কৰিব পাৰে তাৰ বাবে আমাক তেওঁলোকৰ যি হোৱাটছআপ নম্বৰ আচাৰ্যসকলৰ লগত যোগাযোগ কৰি যাতে তেওঁলোকে আমাক সেই হোৱাটছআপ নম্বৰটো দি ছাত্ৰ ছাত্ৰীসকলে যাতে এই পাঠদানখিনি গ্ৰহণ কৰিব পাৰে তাৰ বাবে আমি তেখেতসকলক ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাই এই ভিডিঅ'ৰ পৰা মই আঁতৰিছোঁ নমস্কাৰ